আছে দুখী আছে 2 তাৰিখৰ পৰা আমি একেৰাহে এতিয়ালৈকে বাইক চলোৱা সংক্ৰান্তত অভিযান চলাইছিলোঁ। তাতে আমি এতিয়ালৈ 5জন আমি কৰায়ত্ব কৰিছোঁ আৰু ইতিমধ্যে কৰায়ত্ব কৰি আমি জিলালৈ প্ৰেৰণ কৰিছোঁ আৰু 3খন বাইক উদ্ধাৰ কৰিছোঁ। আৰু বৰ্তমানলৈকে 3খন বাইক উদ্ধাৰ কৰা হৈছে আৰু দেখি আছোঁ যদি আমি আকৌ উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে জোৰদাৰ কদম চলাই যোৱা হৈছে। মাষ্টাৰ মাইণ্ড মানে তেওঁলোকে যিটো স্বীকাৰ কৰিছে সেই যে প্ৰথম আছিলে মাইনা খাৰঘৰীয়া, তেওঁ হয় মানে বাইকৰে মেকানিক হয়। তেওঁ প্ৰথমতে তেওঁ ঘৰাই গৈছিলে এখন বাইক, তেওঁ পেট্ৰল বাইকত আহি পেলাই তেওঁ খুলিবলৈ চেষ্টা কৰিছিল। তেতিয়াই হৈ থকা ব্যক্তিসকলক সহযোগত কৰায়ত্ব কৰা হয় আৰু সেই হিচাপে তেওঁ সোধপোছ কৰাৰ পিছত পংকজ বৰা বুলি তেওঁ পলাই আছে, তেওঁ পোৱা নাছিল প্ৰথমতে। আমি যোৱাকালি আমি তেওঁক সক্ষম হৈছোঁ আৰু বিজু হাজৰিকা তেওঁকো কৰায়ত্ব কৰা হৈছে। এই গোটেইকেইজনে তেওঁলোকৰ মূল হিচাপে আছিলে মাইনা।